নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী গেছ লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰন্ধন গেছ লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰন্ধন গেছ লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক ৰন্ধন গেছ ক্ৰয়ত 250 টকা সাহায্যৰ এক পাইলট আঁচনি আৰম্ভ কৰাৰ আমি পৰিকল্পনা কৰিছোঁ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে গেছ ক্ৰয়ৰ ক্ষেত্ৰত 250 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ এক পৰিকল্পনা কৰি আছে। হয়তো অসম চৰকাৰে অতি শীঘ্ৰে আৰম্ভ কৰিব এইখন আঁচনি। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, মহিলা সবলীকৰণৰ উদ্দেশ্যে আমাৰ চৰকাৰে ৰূপায়ণ কৰা এখন যুগান্তকাৰী আঁচনি অৰুণোদয়ৰ জৰিয়তে অসমৰ আই মাতৃসকলক আৰ্থিকভাৱে যথেষ্ট উপকৃত হৈছে। অচিৰেই আৰম্ভ হ'বলগীয়া অৰুণোদয় 3.0 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনিত 40 লাখ দুখীয়াসকলক অন্তৰ্ভুক্ত কৰিব। 40 লাখ দুখীয়াসকলে অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। অৰুণোদয় 3.0 আঁচনি টকা অহা ছেপ্টেম্বৰ মাহৰ পৰা অসম চৰকাৰে প্ৰদান কৰা আৰম্ভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।